দিনাদনে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনালোকে জানে জিঅ' তামাম শ্ল' বহুত ঠাইতে এনেকুৱা প্ৰব্লেম হোৱা দেখা যায়। গতিকে মই যোনখিনি জেগাত থাকোঁ এইখিনিও বহুত শ্ল'। মই বৰ্তমান অলপ বাহিৰত আছোঁ, সেইকাৰণে 2ডাল নেটৱৰ্ক দেখুৱাই আছে, কিন্তু ঘৰৰ ভিতৰত একদম শ্ল' 1ডাল দেখুৱায়। চ' আমি এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ বাবে আজি এইটো ভিডিঅ' মই বনাবলৈ ওলাইছোঁ। আৰু আচলতে এইটো ভিডিঅ' বনাবলৈ এটা এপৰ প্ৰয়োজন হ'ব, যাৰ বাবে আমি ডাটা কানেকশ্যনটো অ'পেন কৰি প্লে' ষ্ট'ৰ অ'পেন কৰিব লাগিব। আৰু প্লে' ষ্ট'ৰত ইয়াত আপোনালোকে অনলি 1111 4টা 1 মাৰি দি চাৰ্চ কৰি দিয়ক। তাৰপিছত এইটো ফাৰ্ষ্টৰ এইটো এপ্লিকেশ্যন ইয়াত আপোনালোকে ইনষ্টল কৰি দিয়ক। তাৰপিছত কিছু সময় পিছতে এনেকুৱাই ডাউনলোড হোৱা দেখিছোঁ। মই ইয়াত বহুত স্পীড জেগাত আছোঁ, সেইকাৰণে অলপ সোনকালে হৈছে। ঘৰততো এইবোৰ ডাউনলোডে নহয়। চ' ইনষ্টল হোৱালৈ ৰৈছোঁ। এইটো এপে কেনেকৈ কাম কৰিব মই কৈ আছোঁ। টো ইনষ্টল হৈ পিনি মই আপোনালোকক এইটো ইনষ্টল হৈ গ'ল, ইয়াত অ'পেন কৰি দিলোঁ। অ'পেন হোৱাতে কিছু টাইম ল'ব, আপোনালোকে ভয় নাখাব, একো প্ৰব্লেম নাই। এইটো এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। তাৰপিছত আপোনালোকে স্কিপ কৰি দিয়ক। তাৰপিছত এইটো এটা দেখা পাব, আপোনালোকে এটা চুইচৰ দৰে এইটো ডিছকানেক্টেড হৈ আছে, এইটো কানেক্টেড কৰি দিয়ক। তাৰপিছত এইটো এনেকৈ আহিব, তাৰপিছত এইটো অ'কে কৰি দিয়ক। এইটো কৰাৰ পিছত কি হ'ব, আপোনালোকৰ নেটৱৰ্ক কানেকশ্যনটো কম বেছি হৈ থাকেতো। এইটো এপ ইনষ্টল কৰি এইটো এক্টিভেট কৰাৰ পিছত আপোনালোকৰ যোনটো নেটৱৰ্ক কানেকশ্যন সেইটো এটা পইণ্টতে থাকিব, বেছি নেটৱৰ্ক স্পীডটো বেছি হৈ যাব, আৰু তাৰ ফলত আপোনালোকে জিঅ' ভালকৈ ইউজ কৰিব পাৰিব। আৰু আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা এয়ে আছিল। আৰু মোৰ এইটো চেনেলত বিভিন্ন টেকন'লজিকেল আৰু নতুন নতুন এপৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু কাষত থকা টিলিঙাটো বজাই দিব। থেংক ইউ। জয় অসম। বাই।